हेलो दोस्तों, अस्सलामु अलैकुम। वेलकाम टू माई बेक লাকি আছামিজ ৱৰ্ল্ড। আজি আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা নতুন ভিডিঅ', এখন নতুন থাম্বনেইলৰ ওপৰত। যিহে নেকি এই থাম্বনেইলখন আমাৰ অসমত এতিয়ালৈকে ইউটিউবাৰবিলাকে ইউজ কৰা নাই। যদি কোনোবাই কৰিছে মই দেখা নাই, কিন্তু এইখন বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকে ইউজ কৰে এইটো থাম্বনেইল। আৰু লগতে মনোজ দে সকলোৱে চিনি পায়, ঝাৰখণ্ডৰ। তেওঁ এই থাম্বনেইলখন ইউজ কৰে। বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকে মই দেখিছোঁ এইখন থাম্বনেইল ইউজ কৰি আছে। বাৰু যি নহওক, মই আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম। চ' এতিয়া আপোনালোকে প্লে ষ্ট'ৰত যাব লাগিব আৰু তাত এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব, যাৰ নাম হৈছে পিক্সেল লেব। চ' বলক এতিয়া মোবাইল স্ক্ৰীণত। চ' পোনপ্ৰথমে আপোনালোকে প্লে ষ্ট'ৰত যাওক, প্লে ষ্ট'ৰটো অ'পেন কৰক, তাতে লিখি দিয়ক পিক্সেল লেব। পিক্সেল লেব। চ' এতিয়া পিক্সেল লেব তলত লিখা হৈছে, তাতে মাৰি দিব এবাৰ। চ' মোৰ এতিয়া ইনষ্টল কৰা হৈ আছে, আপোনালোকে ইনষ্টল কৰি ল'ব। চ' এতিয়া মই অ'পেন কৰি দিছোঁ। অ'পেন কৰাৰ পিছতে এনেধৰণৰ ইণ্টাৰফেচ আহিব। নিউ টেক্সট লিখা আছে, তাতে এইটো ডিলিট কৰিব লাগিব। ওপৰত পেঞ্চিল আইকনৰ লগত এটা ডিলিট অপশ্যন আছে, তাতে মাৰি দিব। এই টেক্সটটো নাইকিয়া হৈ যাব। তাৰপিছত থ্ৰী ডটত যাব, থ্ৰী ডটত ক্লিক কৰিব। তাতে ইমেজ চাইজ আছে, তো ইমেজ চাইজত এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত কাষ্টম লিখা হৈ আছে, তাতে এই কলা পইণ্টটোত এবাৰ মাৰি দিব। মাৰি দিয়াৰ লগে লগে ইয়াতে আছে ইউটিউব থাম্বনেইল। চ' তাত একবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আমাৰ 7:20 হৈ গ'ল। চ' ইয়াতে অ'কে কৰি দিব। অ'কে কৰাৰ পিছত আপোনালোকে আৰু এটা বস্তু ডাউনলোড কৰি দিব লাগিব, যি নেকি গুগলত যাব আপোনালোকে। মই কৈ দিছোঁ, গুগলত গৈ পেলাই আপোনালোকে কালাৰ বেকগ্ৰাউণ্ড বুলি চাৰ্চ কৰিব। তাতে হোৱাইট কালাৰ, আপোনালোকক যি ধৰণৰ কালাৰ লাগে মানে তেনেকুৱা আপোনালোকে বেকগ্ৰাউণ্ডৰ পিকচাৰ পাব। তাৰপৰা ডাউনলোড কৰি ল'ব। লোৱাৰ পিছতে চ' ইয়াতে চেণ্টাৰত আছে এটা কোণীয়া, সেই কোণটোত মাৰিব, চেণ্টাৰ যিটো পইণ্ট, তাতে একবাৰ ক্লিক কৰিব। কৰাৰ পিছতে ইয়াতে এনেকৈ ইণ্টাৰফেচ খোল খাই যাব। চ' প্ৰথমত ষ্টাৰটোৰ লগতে এতিয়া ইম্পৰ্ট লিখা আছে গেলাৰী, তাতে ইম্পৰ্টত একবাৰ মাৰি দিব। মাৰি দিয়াৰ পিছতে এনেকৈ গেলাৰী খোল খাই যাব। আপোনালোকে যোনটো গুগলৰ পৰা ডাউনলোড কৰিছে, চ' সেইটো তাত ডাউনলোডত যাব। ডাউনলোডত গৈ পেলাই এনেকৈ কালাৰ এইবিলাক মই ডাউনলোড কৰা আছে। চ' ইয়াতে তলত একদম দেখিছে, ইয়াতে ৰং বিৰিং ধৰণৰ কালাৰ দুটা আছে। চ' তাৰপৰা এটা চুজ কৰিব। কৰাৰ পিছতে ইয়াতে 16 ইঞ্চ ইয়াতে একবাৰ ক্লিক কৰি দিব। 16:9 বুলি লিখা আছে, তাতে ক্লিক কৰিব। কৰাৰ পিছতে তলত এটা শুদ্ধ চিন আছে, তাতে একবাৰ ক্লিক কৰি দিব। দিয়াৰ পিছতে ইয়াতে এনেধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াতে আপুনি ভিডিঅ'টো থাম্বনেইলখন মানে এডজাষ্ট কৰিব পাৰিব। আপুনি লাম্বা কৰিবলৈ লাম্বা কৰিব পাৰিব, এনেকৈ কৰি দিব। কৰাৰ পিছত ইমানটো খালী ৰাখি দিব। খালী ৰাখি দিয়াৰ পিছতে ইয়াতে ছাইডতে একবাৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত থ্ৰী ডটৰ তলত এটা কোণতে একবাৰ টাচ কৰিব। কৰাৰ পিছত ইয়াত লক আছে, লক মাৰি দিব। লক কৰাৰ পাছত আকৌ যাব, চেম তেনেকৈ ষ্টাৰ লগত ইম্পৰ্ট আছে, ইম্পৰ্টত যাব। যোৱাৰ পিছতে ইয়াতে আকৌ চুজ কৰিব লাগিব, আকৌ অন্য এটা কালাৰ মই দিম হোৱাইট কালাৰ। চ' ইয়াতে আকৌ ডাউনলোডত যাব লাগিব। ডাউনলোডত গৈ পেলাই ইয়াতে মই হোৱাইট কালাৰ চুজ কৰিছোঁ, ইয়াতে চুজ কৰিম। কৰাৰ পিছতে এনেকৈ এডজাষ্ট কৰিব। ইয়াতে এনেকৈ এডজাষ্ট কৰিব, কিমানটো লাগে আপোনালোকৰ হিচাপত লৈ ল'ব। লৈ ইয়াতে তলত শুদ্ধ চিন আছে, শুদ্ধ চিনত এবাৰ ক্লিক কৰিব। কৰাৰ পিছতে এনেকৈ অলপ লাম্বা কৰিব, অলপ বেছিকৈ লাম্বা কৰিব। এইটো মূৰৰ পৰা এইটো মূৰলৈ যে হৈ যায়, ছুটি যে নহয়, ইমানটো লাগে। তাৰপিছতে ইয়াতে যাব, ইয়াত গৈ ছাইডত এনেকৈ লৈ থাকিব। ইয়াতে লিখা আছে ৰিলেটিভ পজিশ্যন আৰু ৰিলেটিভ চাইজ। চ' ৰিলেটিভ পজিশ্যনত মাৰিব। মাৰাৰ পিছতে ইয়াতে অলপ এনেকৈ এডজাষ্ট কৰিব পাৰিব। চ' তাৰপিছত আছে ৰিলেটিভ চাইজ, ইয়াতে চাইজত যাব, গৈ এইটো ইমানো এডজাষ্ট কৰিব। আৰু নহ'লে আপুনি এনেকৈ টানি পেলাই এডজাষ্ট কৰিব পাৰিব, কোনো কথা নাই। চ' মই
এনেকৈ এডজাষ্ট কৰোঁ। কৰাৰ পিছতে ৰোটেট আছে, অলপ ৰোটেট কৰিব। ৰোটেট কৰি ইমানটোতে ৰাখি দিব আপোনালোকৰ হিচাপ মতে। চ' ইয়াতে একবাৰ ক্লিক কৰিব। কৰাৰ পিছত চেপছ বুলি কয়, ইয়াতে ইণ্টাৰফেচ এটা আছে, তাতে একবাৰ ক্লিক কৰিব। কৰাৰ পিছত এনেধৰণে ইণ্টাৰফেচ খোল খাব। ইয়াতে অলপ ওপৰলৈ টানিব, টানি ইয়াতে অলপ ডাঙৰ কৰি ল'ব, লৈ পেলাই ইমানতে এডজাষ্ট কৰিব। কৰাৰ পিছতে একবাৰ শুদ্ধ চিনত মাৰিব। চ' শুদ্ধ চিনত মৰাৰ পিছতে ইয়াতে আকৌ এনেকৈ লাইনটোত ইণ্টাৰফেচ খোল খাব। তাৰপিছতে এনেকৈ লৈ যাব, লৈ পাছলৈ লৈ গৈ থাকিব। লৈ ইয়াতে লিখা আছে ইৰেচাৰ লিখা আছে, ইৰেচাৰত একবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ওপৰতে কেইটামান ইণ্টাৰফেচ আছে, এইটোত ক্লিক কৰিব। কৰাৰ পিছত এনেধৰণৰ আপুনি ইণ্টাৰফেচ এটা বনাই ল'ব। বনাই লোৱাৰ পিছত ইয়াতে বেকেট চিন দিয়া আছে, পূৰণ চিন। চ' পূৰণ চিনটো তেনেকৈ মাৰি শুদ্ধ চিনত এবাৰ মাৰি দিব। মাৰি দিয়াৰ পিছত এইটো বস্তু এনেকৈ বনাব পাৰিব। চ' অলপ এডজাষ্ট কৰি লওঁ মই ডাঙৰ কৰি। চ' এনেকৈ বনাই ল'ব। বনোৱাৰ পিছতে ইয়াতে কি কৰিব, থ্ৰী ডটৰ তলত এটা ইণ্টাৰফেচ আছে, তাতে মাৰিব আৰু ইয়াতে গোটেইকেইটা লক কৰি দিব, যে ইয়াত মানে আঙুলি টাচ হ'লেও বস্তুকেইটা আকৌ নহয় মানে। চ' ইয়াতে টাচ কৰিলে এতিয়া একো নহয়, যিমানে টাচ কৰক। তাৰপিছতে আপুনি আকৌ লক কৰাৰ পিছতে ইয়াত আছে ষ্টাৰ লগত ইম্পৰ্ট, আকৌ ইম্পৰ্টত যাব। গৈ আপুনি গেলাৰীৰ পৰা আপোনাৰ এখন ফটো চুজ কৰিব। চ' যে মই মোৰ ফটো একপি চুজ কৰিলোঁ। কৰাৰ পিছতে এই ফটোখন কেনেকৈ আনিব মই লাষ্টত আপোনালোকক কৈ দিম। চ' এতিয়া ফটোখনো চুজ এনেকৈ কৰি ল'ব। টানিলেও টানিব, নাটানিলেও নাই, তাতে বনাব পাৰিব। চ' ইয়াতে এনেকৈ কৰি ল'ব। ইয়াতে এডজাষ্ট আছে, ইয়াতে কৰি ল'ব পাৰে। চ' ইয়াতে শুদ্ধ চিনত মাৰিব। মাৰি দিয়াৰ লগে লগে আপোনাৰ ফটোখন ইয়াতে বহাই দিলে। চ' ইয়াতে আকৌ ডাঙৰ সৰু এডজাষ্ট কৰিব পাৰিব, এইখিনি টানিব পাৰিব। চ' ইয়াত মই মোৰ হিচাপত ৰাখি দিছোঁ। চ' এতিয়া অলপ মন কৰিব, তলত যিকেইটা ইণ্টাৰফেচ আছে তাতে লিখা আছে, একবাৰ ক্লিক কৰিব। কৰাৰ পিছত ইয়াত টেক্সট আছে, চ' টেক্সটত একবাৰ ক্লিক কৰিব। কৰাৰ পিছত ইয়াতে পেঞ্চিল আইকনত এবাৰ এডিট কৰি দিব। এডিট কৰাৰ লগে লগে এইটো কাটি দিব। কাটি ইয়াতে লিখিব ইউটিউব বুলি লিখিব। ইয়াতে অ'কে কৰিব। কৰাৰ পিছত ইয়াতে ডাঙৰ সৰু কৰিব পাৰে আৰু এইটো ৰোটেট কৰিব পাৰে। চ' মই ইয়াতে লিখিলোঁ ইউটিউব লিখিলোঁ। লিখাৰ পিছতে ইয়াতে তলত যাব, এনেকৈ টানিব। টানি পেলাই ইয়াতে কালাৰ লিখা আছে, কালাৰটো এবাৰ ক্লিক কৰিব। কৰাৰ পিছত ইয়াতে এবাৰ যিকোনো মই ব্লেক লৈছোঁ। হোৱাইট লৈ লৈছোঁ মই। হোৱাইটটো নল'ব, অলপ কালাৰটো বেলেগ কালাৰ লওঁ। ইয়াতে টানিব। টানাৰ পিছত ইয়াতে মই য়েল্ল' কালাৰটো দিলোঁ। চ' ইয়াতে এবাৰ টাচ কৰি দিব। ইউটিউব লিখিলোঁ। লিখাৰ পিছত আকৌ চেণ্টাৰত মাৰিব। একবাৰ চেণ্টাৰত মাৰি পেলাই চ' ইয়াতে একবাৰ টাচ কৰিব। টাচ কৰাৰ পিছত ভিডিঅ'টোত একবাৰ টাচ কৰাৰ লগে লগে ইম্পৰ্টটো আহিব। চ' তাৰপিছত ইম্পৰ্টত যাব। ইম্পৰ্টত গৈ ইয়াতে ইউটিউব লগ' এটা আপোনালোকে ডাউনলোড কৰি ল'ব। চ' মোৰ অলৰেডি ডাউনলোড কৰা হৈ আছে। চ' ইউটিউব লগত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেধৰণে আপোনালোকে
বেকগ্ৰাউণ্ডটো বনাই ল'ব। চ' এনেকৈ বনাই ল'ব। তাৰপিছত অ'কে কৰিব। অ'কে কৰি ইয়াতো এডজাষ্ট কৰিব পাৰিব আপোনালোকে। চ' এনেধৰণে চ' ইয়াতে বহাই দিব। চ' ইয়াতে চেণ্টাৰটো এবাৰ টাচ কৰি দিব আঙুলিৰে। চ' ইউটিউব থাম্বনেইল ইয়াতে আহিব। আহি পেলাই আকৌ একদম তলত এই লিখা আছে, এই অপশ্যনটোত মাৰিব। আকৌ প্লাছ আইকনত ক্লিক কৰিব। ক্লিক কৰি ইয়াতে অলপ টানি ল'ব। লৈ পেলাই আকৌ পেঞ্চিল আইকনত এডিট কৰিব। এডিট কৰি এইটো কাটি পেলাই ইউটিউব থাম্বনেইল ইয়াতে অ'কে কৰিব। সেইটো মই অলপ ইয়াতে দিম, এডজাষ্ট কৰি ল'ব। চ' কালাৰটো মই হোৱাইটে দিলোঁ। চ' আকৌ এবাৰ টাচ কৰি দিব ইউটিউব থাম্বনেইল। আকৌ এতিয়া প্লাছ আইকনত যাব। প্লাছ আইকনত গৈ এডিটটো ইয়াতে লৈ আহিব। এডিট কৰিব। কৰি কেনেকৈ বনায়, কেনেকৈ বনাব। চ' এতিয়া মই আকৌ কালাৰ চেঞ্জ কৰি ল'লোঁ। কালাৰ চেঞ্জ কৰি লোৱাৰ আগতে তো ইয়াতে মই ব্লেক দি দিলোঁ। ইয়াতে এনেকৈ এডজাষ্ট কৰি ল'ব। ক্লিক কৰিব ইউটিউব থাম্বনেইল কেনেকৈ বনাব। চ' তলত আৰু লিখিবই আছে। চ' যোনে যেনেকৈ যাৰ চইচ হয় তেনেকৈ আপোনালোকে ইউটিউব থাম্বনেইলটো বনাব। মোৰ হিচাপে মই কৰি আছোঁ। মোৰ দৰে নকৰিব, মই আপোনালোকক জাষ্ট দেখুৱাই দিছোঁ। চ' আকৌ প্লাছ আইকনত ক্লিক কৰিব। কৰি পেলাই চ' ইয়াতে লিখিব আকৌ professional থাম্বনেইল। এনেকৈ অলপ বেণ্ড কৰি ৰাখি দিব। চ' ইয়াতে এডজাষ্ট কৰি ল'ব। অলপ ওপৰত টানিব। টানি ইয়াতে কালাৰটো চুইচ কৰি ল'ব। চ' মই ইয়াতে য়েল্ল' কালাৰ ৰাখি দিম। ইউটিউব থাম্বনেইল কেনেকৈ বনাব, প্ৰফেশ্যনেল থাম্বনেইল। ইয়াতে নহ'লে সেইটো দিয়াৰ সলনি ইয়াতে আপোনালোকে দিব পাৰে। চ' ইয়াতে ইয়াতে এডিট কৰি লওক। কৰি পেলাই থাম্বনেইলটো কাটি দিয়ক। অ'কে কৰি ইয়াতে এনেকৈ লৈ আহক।
প্ৰফেশ্যনেল এইটো থাম্বনেল কেনেকৈ বনাব চাওঁ আহক। %100% ভিডিঅ' ভাইৰেল। চ' ইয়াতে এনেকৈ লিখিব পাৰিব, চাওঁ আহক ভিডিঅ'টো। %100% guarantee। %100% guarantee। আকৌ কালাৰ চুজ কৰি ল'ব। এতিয়া আকৌ এডিট কৰিব, কৰি আকৌ এডিট যাব। চ' ইয়াতে লিখি দিম এতিয়া %100% লিখিলোঁ আৰু ভিডিঅ' লিখিম ইয়াত। ভিডিঅ' ভাইৰেল। চ' ইয়াতে আকৌ কালাৰটো চুজ কৰি ল'ব। চ' এনেকৈ বনাব থাম্বনেলটো। চ' এটা বস্তু আপোনালোকক দেখুৱাই দিওঁ, মই ফটোটো কেনেকৈ বেকগ্ৰাউণ্ডটো কৰিছোঁ, যিটো পিকচাৰটো। চ' এইটো হৈ গ'ল। আপোনালোকে ইয়াতে ক্লিক কৰিব, ছেভ এজ ইমেজ। ইয়াতে একবাৰ ক্লিক কৰিব, ছেভ টু গেলাৰী, ইয়াতে একবাৰ মাৰি দিব। সেইটো হৈ গ'ল, থাম্বনেলটো আমাৰ ৰেডি হৈ গৈছে। চ' এতিয়া আপোনালোকে যাব লাগিব মই গুগলত নহয়, ক্ৰম ব্ৰাউজাৰত যাম। ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব। ক্ৰম ব্ৰাউজাৰত অ'পেন কৰি ইয়াতে লিখি দিব BG। মোৰ নেটটো শ্ল' হৈ আছে বাৰু। BG লিখিব ইয়াতে। মই নিউ টেব এটা লৈছোঁ, ইয়াত নিউ টেব ল'ব লাগিব। চ' ইয়াত লিখি দিব BG। ইণ্টাৰনেট মোৰ অন নাই, চৰি। চ' ইয়াতে লিখিব BG। চ' এনেকৈ ইণ্টাৰফেচটো অন হ'ব। ইয়াতে লিখা থাকিব ৰিমুভ ইমেজ বেকগ্ৰাউণ্ড। তো ইয়াতে একবাৰ ক্লিক কৰিব। কৰাৰ পিছতে এনেকৈ এটা ইণ্টাৰফেচ খোল খাব। চ' মোৰ নেটটো শ্ল' চলি আছে, বেয়া নাপাব কোনো। চ' অকণমান ৱেইট কৰিব লাগিব। তো এনেকৈ ইণ্টাৰফেচটো যেতিয়া খোল খাব, ইয়াতে লিখা আছে আপলোড ইমেজ। চ' তাতে একবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যিকোনো ইয়াত এখন ফটো আপোনালোকে ইয়াত চুজ কৰিব। মই চুজ কৰিছোঁ, ইয়াতে মই চুজ কৰিছোঁ মোৰ এই ফটোখন। ইয়াতে ক্লিক কৰিব, কৰি ওপৰত ডাউন মাৰিব।
ডাউন কৰাৰ পিছত ইয়াতে ডাউনলোডত মাৰি দিব আৰু পাছত অ'পেন কৰি দিব। এনেধৰণৰ বেকগ্ৰাউণ্ডটো কাটা গৈছে আৰু পিকচাৰখন আপোনাৰ গেলাৰীত গুচি গৈছে। তেনেধৰণৰ থাম্বনেইলত যেতিয়া ফটোখন ইউজ কৰিব এনেকৈ ডাউনলোড কৰি পেলাই তাত ইউজ কৰি ল'ব। বাৰু যি নহওক আজিলৈ ইমান আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।